ৰেকৰ্ডিং হৈ গ'ল নাই অডিঅ' ৰেকৰ্ড হৈ আছে ভিডিঅ' ৰেকৰ্ড হৈ আছে বহুত দিনত ক'বলৈ ওলাইছোঁ কথাবোৰ তো অলপ কনফিডেঞ্চ আনক 3 2 1 ভিডিঅ'ত পাৰিবি হেল্ল' কি খবৰ আশা কৰোঁ আপোনালোক ভালে আছে মানিছোঁ বহুত লেট হ'ল বহুত লেট বাট আজি সেইবোৰ নহয় তো ব'লক আপোনালোক আহি গ'ল যেতিয়া ভিডিঅ'টোলৈ দেন ষ্টাৰ্ট কৰোঁ নেকি ব'লক আজি এই কাহিনীটো ষ্টাৰ্ট কৰোঁ পাব তো এতিয়া হেৰি কৰিম এটা কাম কৰোঁ ডিলাৰত গৈ পেলাই প্ৰথমে বিচাৰি চাওঁ যদি ডিলাৰত পাই যাওঁ পোৱা নাছিলে কিন্তু কি কৰিলোঁ ডিলাৰ মানুহটোলৈ ফোনটো লগাই দিলোঁ ফোনটো মোবাইল আনিলোঁ নাই Feel like दैया हो रहा है पर कैसे फेम लेंगे अंडरग्राउंड 24 घंटे लाइफ तोड़े स्टेज बेटे सपने देखे बड़े क्योंकि सबने करे चेज बेटे आगे ढूंढे एक को वो करना चाहती प्ले स्ट्रेंज फास्टन योर सीट बेल्ट 2 नंबर काम सारे ले लियो এই সৰু এই বস্তুটোৰ কাৰণে 28 টকীয়া বস্তুটোৰ কাৰণে মই বাইকখন পেলাই থৈ দিছিলোঁ য়েছ এটা 28 টকীয়া বস্তুৰ কাৰণে মোৰ বাইকখন বেয়া হৈ পৰি আছে मुझे प्यार हुआ था इकरार हुआ था है तमन्ना हमें तुम्हें दुल्हन बनाए तेरे हाथों पे मेहंदी अपने नाम की सजाए तेरी ले बनाए तेरे सदके उतारे है तमन्ना हमें तुम्हें अपना এতিয়া আপোনালোকে ভাবিছে যে 28 টকীয়া বস্তুটোনো কিনো যদি মই আপোনালোকক এতিয়াই কৈ দিওঁ যে 28 টকীয়া বস্তুটো এইটো হয় দেন ভিডিঅ'টো বনোৱা একো লাভ নহ'ব ন ভিডিঅ'টো গোটেইটো চাওক দেন গম পাই যাব এতিয়া কাহিনীটো হৈছে এনেকুৱা বৰ্তমান এতিয়া আমি গৈ আছোঁ এইটো কি কয় যোৰহাট মানে আচলতে কি হৈ গ'ল যেতিয়া নগাঁও ৰাইডটো মাৰিলোঁ ন নগাঁও ৰাইডটো মৰাৰ পিছত মানে মোৰ বাইকখন একেবাৰে বেয়া হৈ গ'ল জানে একেবাৰে এই যোনটো মবিলৰ যোনটো পাম্পটো থাকে মানে ডিলাৰ কোৱা মতে যে পাম্পটো বেয়া হৈ গ'ল বোলে তো এতিয়া পাম্পটো ডিলাৰ মানুহখিনি আনি দিব পৰা নাই সেইটো কাৰণে ক'লে বোলে যোৰহাটত বিচাৰ নগাঁৱত বিচাৰ আৰু গুৱাহাটীত বিচাৰ গুৱাহাটীত যেতিয়া ক'লোঁ গুৱাহাটীটো নিদিলে মানে দাদা এজন গৈছিলে তো দাদাজনক ক'লোঁ যে আনি দিবলৈ তো তেখেতে ক'লে বোলে এনেকৈ বস্তুটো দি নিদিব তো নিজে যাব লাগিব নিজে গৈ পেলাই বাইকখন বনোৱাব লাগিব বুলি ক'লে তো সেইটো কাৰণে গুৱাহাটীত নাপালোঁ তাৰপিছত যোৰহাটত মানে কি বিজেন গৈছিলে তো যাওঁতে মানে এদিন হেৰি ক'লে এইটো কি কয় পাৰ্চটো সোমবাৰ মানে এভেইলেবল হ'ব বুলি ক'লে তো এতিয়া আজি সোমবাৰ নহয় আজি কিবা আজি শুক্ৰবাৰ হৈ গ'লে আজি যাব লৈছে এতিয়া তো গৈ পেলাই এতিয়া চাওঁ যদি পাওঁ আনিম কাৰণ বছেও কৈছে বনাই ল'বলৈ বাইকখন কাৰণ এনেকৈ পেলাই মেলি এতিয়া কিমান দিনৰ পৰা মই বাইকখন তেনেকৈ পেলাই থৈ দিছোঁ গোটেই মকৰা জাল লাগি গৈছেগৈ আৰু এতিয়া কি কৰিম মিহিমিহিকৈ এটা দুটাকৈ ৰাইড মাৰি থাকিম ভাল মানে অলপ বেলেগ জেগাত তো এতিয়া সেইটো কাৰণে ভাবিলোঁ কি বাইকখন প্ৰথমতে কামটো কৰি লওঁ যদি বাইকখন বেয়াই হৈ থাকে আৰু ঘৰতো চলাবলৈ এখন নাথাকে যাৰ তাৰ লগত উঠি এতিয়া ঘূৰি ফুৰিছোঁ সেইটো কাৰণে বাইকখন প্ৰথমতে বনাই লওঁ এতিয়া পাৰ্টছটো বিচাৰিবলৈ যোৰহাটত গৈছোঁ যোৰহাটত হয়তো ডিলাৰত পাই যাম যদি পাই যাওঁ তেতিয়া লৈ গুচি আহিম এইখিনিতে কাহিনীটোত অলপ চেঞ্জ এটা হ'ল আমাৰ লগত এজন দাদা গৈছিলে তো তেখেতৰ কিছুমান বোলে দৰৱ কিনিব লগা আছিলে তো সেইটো কাৰণে আমি প্ৰথমে ডিলাৰ নগৈ পেলাই আমি প্ৰথমে দৰৱ আনিবলৈ গ'লোঁ তাৰমানে আমি আহি আছিলোঁ কিন্তু এতিয়া কথাটো হ'ল এনেকুৱা আমাৰ লগত যোনজন দাদাজন আহিছিলে তো দাদাজনে মানে কিবা দৰৱ ল'বলৈ আছিলে যোৰহাটত সেইটো কাৰণে আমাৰ লগত আহিলে তেতিয়া দাদাজনে মানে কি কৰিব তো দৰৱ ল'বলৈ গৈছে বিজনৰ লগত তেতিয়া দৰৱ চৰৱ লৈ আহি মেলি তাৰপিছত যাম আচলতে কথাটো কি হৈ গ'ল মানে মোৰ বাইকখন বেয়া হোৱা কাৰণটো মানে পাপাৰ হিচাপত মোৰ হিচাপত মানে আমিতো ৰাতিপুৱা টাইমত ইমান ফলা নাছিলোঁ বাইকখন মানে কেলৈ ৰাতিপুৱা টাইমত আমি 6টা বজাত যেতিয়া নগাঁৱৰ পৰা ওলাইছিলোঁ কুঁৱলী আছিলে আৰু কুঁৱলী মানে ৰাতিপুৱা টাইমত ফালিবলৈ ৰিক্স থাকে ন সেইটো কাৰণে ফলা নাছিলোঁ ফলা মানে কি আৰু মানে খুব বেছি মিনিমাম আহিছিলোঁ আমি 80-90 তেনেকুৱা মানত আহিছিলোঁ কিন্তু পাপাৰ হিচাপত মানে কি বাইকখন আমি তেখেতে যিটো কৈছে সেইটোৱে হ'ব চাগে কাৰণ কেলৈ আমি আগদিনাখন গোটেই দিন ৰাতিটো বাইকখন কুঁৱলীতে মানে বাহিৰত থৈ দিলোঁ তাৰ আগদিনাখন মানে কুঁৱলীতে থৈ দিলোঁ 2 দিন থাকিছিলোঁ ন মানে কুঁৱলীতে গোটেইটো থাকিলে তাৰপিছত ৰাতিপুৱা টাইমত ভালকৈ গৰম হ'বলৈ নাপালে ইঞ্জিনটো আৰু গৰম হ'বলৈ নোপোৱাৰ কাৰণে কি হ'ল অকণমান মানে মবিলটো নগ'ল নেকি হিচাপত ডিলাৰ মানুহকেইটা তেনেকৈ কৈছে তেতিয়া সেইটোৱে এতিয়া বিচাৰি যাওঁ যদি পাই যাওঁ তেতিয়া ভাল আৰু যাম এতিয়া সিহঁতি আহি লওক দেখা যাওক এতিয়া আপুনি কওক ডক্টৰৰ ওচৰত গৈছে আৰু তেখেতেতো আপোনাক 5-10 মিনিটতে চাই মেলি দৰৱ দি নপঠিয়াই ন অলপ টাইমটো ল'ব কিন্তু আমি যোনটো জেগাত গৈছিলোঁ সেই জেগাটোত মানে কি হয় দৰৱটো মিক্সিত পিচি বনাই মেলি দিয়ে তো সেইটো কাৰণে অলপ বেছিয়ে দেৰি হৈ গ'ল হেল্ল' জি তেতিয়া কথাটো হ'ল এনেকুৱা তাৰপিছত হেৰি গ'ল ন তো গৈ পেলানি মানে ডক্টৰৰ ওচৰত দৰৱ এতিয়ালৈকে হোৱাই নাই মানুহ ভিৰ লাগি আছিলে মই এবাৰ গৈ পেলানি চালোঁ তাৰ পেলানি মানুহ বহুত বেছি ভিৰ হৈ আছিলে সেইটো কাৰণে অথনি কমচে কম এতিয়ালৈকে 2 ঘণ্টামান হৈ গ'ল মই ইয়াতে বহিয়ে আছোঁ
টোপনিয়ে বহি আছোঁ, মোবাইল চাই আমনি লাগিছে, কিমানটো মোবাইল চাম। এতিয়া হয়তো আৰু অলপ 10-20 মিনিটমান ফোন কৰিছিলোঁ, 10-20 মিনিটমান লাগিব বুলি কৈছে। হয়তো ফ্ৰী হৈ গ'লে হওক, আহিল কি অহাৰ পিছত চিধা যাম আৰু কিবা এটা খাব লাগিব, ভোকো লাগিছে। হয়তো প্ৰথম হেৰি কৰি ল'ম, বস্তুটো বিচাৰি ল'ম, বিচাৰি মেলি কিবা এটা খাই লাগিব, নহ'লে মানে একদম অৱস্থা বেয়া হৈ গৈছে। একাপ চাহ একাপ প্ৰথম খাব লাগিব, তাৰপিছত বেলেগ কিবা খাম। সেইকাৰণে সিহঁতি আহিলে সোনকালে লগ কৰাম, কেলৈ ইমান দেৰি হ'ল সিহঁতি ক'ব আচলতে। দেখা যাওক মানে দৰৱটো হেৰি বনাই দিয়ে নেকি? সেইটো কাৰণে ইমান টাইম লাগিলে। মিক্সিত পিচি থেতালি মেটালি কিনো কৰি দিছে এনেই জানে। আমি যেতিয়া যোৰহাটলৈ বস্তুটো বিচাৰি গৈছিলোঁ তেতিয়া মোৰ অলপ ডাউট হৈছিলে যে এটা জেগাতে মই বস্তুটো বিচাৰি পাম বা নাপাম। তো সেইটো কাৰণে মই কি কৰিছিলোঁ যে যিমানবোৰ বাইকৰ দোকান দেখিছিলোঁ বা ক'ৰবাত যদি ৰাস্তা ছাইডত বাইকৰ দোকান পাইছিলোঁ তো মই ৰখি পেলানি সেই দোকানবোৰতো সুধি লৈছিলোঁ। কি ঠিক ডিলাৰত আকৌ যদি বস্তুটো নাপাওঁ অলপ দিগদাৰ হৈ যাব ন। তেতিয়া কথাটো হ'ল এনেকুৱা, এখন দোকান একাউণ্ট আছিলে, এখন দোকানখন লক্ষ্মী কি আছিলে তাত বিচাৰিলোঁ, তাত ক'লে বোলে ডিলাৰতহে পাব। তো এতিয়া হেৰি কৰিম, এটা কাম কৰোঁ, ডিলাৰত গৈ পেলাই প্ৰথমতে বিচাৰি চাওঁ, যদি ডিলাৰত পাই যাওঁ দেন ভাল, নহ'লে আৰু ক'তনো বিচাৰিব মেক্সি আৰু এইখন দোকানত নাযাব। দোকান এতিয়া ডিলাৰলৈ গ'লে মিহিকে ডিলাৰত গৈ অলপ কামুৰিম, এতিয়া পাই গ'লেতো ভালেই আৰু। কথা এষাৰ আছে ন, জিসকো ধুন্দা গালি গালি वो ससुरी घर के अंदर मिली। য়েছ, তো কথাটো তেনেকুৱাই হ'ল। ৰাস্তাৰ ছাইডত যিমানবোৰ দোকান আছিলে চব বাইকৰ দোকানবোৰত সুধি লাষ্টত গৈ থৈ ডিলাৰতে বস্তুটো পালোঁ। কথাটো হ'ল এনেকুৱা, এই সৰু এই বস্তুটোৰ কাৰণে 28 টকীয়া বস্তুটোৰ কাৰণে মই বাইকখন পেলাই থৈ দিছিলোঁ। এতিয়া ফাইনেলি সেইটো বস্তু পালোঁ। প্ৰথমে এখন দোকান যাই থৈ দিলে আৰু ডিলাৰত এবাৰ আহিছিলে নহয়, তো বস্তুটো আনি থৈ দিয়া আছিলে, তো সেইটো কাৰণে পাই গ'লোঁ। এতিয়া চিধা আৰু এইটো ঘৰত গৈ এতিয়া দেখাবগৈ লাগিব। আৰু ডিলাৰ মানুহটো ফোন মানে প্ৰথমতে বস্তুটো পোৱা নাছিলে, কিন্তু কি কৰিলোঁ ডিলাৰ মানুহটোলৈ ফোনটো লগাই দিলোঁ। ফোনটো মোবাইল আনিলোঁ নাই আনিলোঁ ফোনটো লগাই দিলোঁ। তাৰপিছত লগাৰ পিছত তেখেতে ভালকৈ কথাটো পাতিলোঁ, পাতি হোৱাৰ পিছত বস্তুটো দি দিলে। আৰু এতিয়া চিধা এইটো ল'লোঁ, যেতিয়া এতিয়া ঘৰ যাওঁ বেলেগ একো নহয়, জাষ্ট এইটো এটা নট টাইপৰ এটা, নটো নহয় এইটো কি ক'ম, এইটো ৰাবাৰ টাইপৰ এটা সৰু টুকুৰা এটা। সেইটো কাৰণে বাইকখন পেলাই থৈ দিছোঁ, মকৰা যেন লাগি গৈছিলেগৈ বাইকত। তো এতিয়া হৈ গ'ল, বস্তুটো পালোঁ যেতিয়া এতিয়া ঘৰ যাওঁ, ঘৰ গৈ পেলানি পাৰ্চেল এটা আছিলে মোৰ, তো সেইটো আহিলে এতিয়া ঘৰ যাম, সেই পাৰ্চেলটো আনবক্সিং কৰিব আছে। তো এতিয়া আপোনালোকে ভাবিছে চাগে পাৰ্চেলটো কিবা বহুত হেভি পাৰ্চেল হয়, বাট তেনেকুৱা একো নহয়। পাৰ্চেলটো হৈছে মোৰ এডাল নতুন ট্ৰাইপড। য়েছ, এডাল নতুন ট্ৰাইপড ডিজিটেক DTR 550 LW। এইটো এতিয়া আপোনালোকে মোৰ পৰা কি এক্সপেক্ট কৰিব এই বস্তুটোৰ কাৰণে? চিনেমেটিক। আগতে যেনেকৈ পুৰণা ভিডিঅ'তে কৈছিলে যে এতিয়া বেকগ্ৰাউণ্ডত এটা মিউজিক বাজি আছে চাগে, আৰু মিউজিকটো য'ত ড্ৰপ হ'ব তাৰপৰা চিনেমেটিক্সৰ ষ্টাৰ্ট হ'ব। য়েছ, তো এতিয়া মিউজিকটো য'ত ড্ৰপ হ'ব তাৰপৰাই চিনেমেটিক্সৰ ষ্টাৰ্ট হ'ব। তো ষ্টাৰ্ট। এতিয়া আনবক্সিঙৰ ভিডিঅ' চোৱাৰ আগতে প্ৰথমতে আপোনালোকে মোৰ এই ট্ৰাইপডডালৰ এটা কাহিনী শুনি লওক, কাৰণ চব বস্তুতে মোৰ এটা নহয় এটা কাহিনী জড়িত হৈ আছে। এই কাহিনীটো কমচে কম যেতিয়া মই মোবাইল দি ভিডিঅ' বনাইছিলোঁ তেতিয়াৰ কথা, কাৰণ তেতিয়া মই জানিছিলোঁ যে এতিয়াতো মই কেমেৰা কিনিব নোৱাৰোঁ। সেইটো কাৰণে এটা কাম কৰোঁ, ট্ৰাইপডতে প্ৰথম ইনভেষ্ট কৰোঁ। কাৰণ কেলৈ, যেতিয়া মই মোবাইল দি ভিডিঅ' বনাইছিলোঁ তেতিয়া মানে মোবাইলটো থৈ ভালকৈ ভিডিঅ' বনাবলৈ দিগদাৰ হৈ যায় অলপ, নাইবা কোনোবাই ধৰি দিব লাগে, নাইবা নৰ্মেল গৰিলাপডডাল আছিলে, তো তেনেকৈ ভিডিঅ' বনাইছিলোঁ। তাৰপিছত ভাবিলোঁ কি এডাল ট্ৰাইপডতে পইচাটো ইনভেষ্ট কৰোঁ, কাৰণ প্ৰথম ট্ৰাইপড হয়। তো যেনে তেনে পইচাটো লৈ মেলি প্ৰথম এডাল ট্ৰাইপড কিনিছিলোঁ। কিন্তু কি হৈ গ'ল, যেতিয়া কেমেৰা কিনিলোঁ, কেমেৰাৰ যিটো ৱেইটটো হয় সেই ৱেইটটো সেই ট্ৰাইপডডালে ল'ব নোৱাৰে। আৰু প্লাছ কি হৈ যায়, যদি বেছি এংগল মিলাব যাওঁ ন, সেই ট্ৰাইপডডালে নোৱাৰে, কাৰণ সেই ট্ৰাইপডডালত অকল এটা নট এটা আছে যে স্ক্ৰুটোত কেমেৰাটোত ফিট কৰিব পাৰোঁ, আৰু ফিট কৰাৰ পিছত মই একো মুভমেণ্ট কৰিব নোৱাৰোঁ, কেমেৰাটো চিধা হৈ থাকিব। কিন্তু কি হৈ গ'ল, তাৰপিছত ভাবিলোঁ কি যে ইমান পইচা যদি কেমেৰাটোত খৰচ কৰিলোঁ, এডাল ট্ৰাইপডতো পইচা খৰচ কৰি দিওঁ, কাৰণ ছেফটিটো মেটাৰ কৰে ন। আৰু মোৰ ক্ষেত্ৰত কি হৈ যায়, মই কেমেৰাটো দূৰত এৰি থৈ পেলাই বহুত দূৰত গৈ পেলাই শ্বট লওঁ ন, তো সেইটো কাৰণে অলপ ভয়ো হৈ যায় কেমেৰাটো এই নৰ্মেল ট্ৰাইপডডালত থ'বলৈ। তো সেইটো কাৰণে মই কি কৰিলোঁ, অলপ এমেজনত খুচৰিলোঁ, খুচৰি মেলি এডাল ট্ৰাইপড পালোঁ, যিডাল অলপ মানে বাজেটতো আহিলে আৰু ভালো হ'ল।
বহুত ক্ষেত্ৰতো। তো সেইডালে ট্ৰাইপড হৈছে যে এইডাল ডিজিটেক DTR 550 LW এইডাল। তো এতিয়া আনবক্সিং চাওক, কাৰণ আজিলৈকে আনবক্সিং কৰা নাই, তথাপিও চাওক আৰু বহুত হৈ গ'ল বক। তো এতিয়া কৰোঁ মেইন আনবক্সিংটো। আৰু মোৰ কি হৈ গৈছিলে মানে মেমৰিখন ফুল হৈ গ'ল, বহুতখিনি বস্তু ইয়াতে সোমাই আছে। তো সেইটো কাৰণে মেমৰিটো পককৈ খালী কৰিলোঁ, খালী কৰি এই ভিডিঅ'টো পককৈ শ্বুট কৰি লওঁ। আচলতে হৈছে এইটো পাৰ্চেলটো এনেকুৱা বক্সত আহিব। যদি আপোনালোকে অৰ্ডাৰ দিব খুজিছে তেনেহ'লে ডিছক্ৰিপশ্যনৰ লিংকটো আছে। তো বেলেগ একো নাই, জাষ্ট আৰু এইটো এতিয়া মানে কি হৈ আছে মেইন কেছটো ঘৰৰ কামবোৰ লাগি আছে ন, তো ৰুমটো একদম চেটেলি বেটেলি হৈ আছে। তো পককৈ এইটো ছেটআপ এটা বনিব ধুনীয়া, এইবোৰ বেক চাইডটো আছে, এইবোৰ মানে চেঞ্জ কৰিম। আৰু এইটো ৰুম মোৰ নহয়, আচলতে মোৰ ৰুম বেলেগ হ'ব। তাত গোটেই RGB চাৰ্জিব একদম মানে নিজৰ স্পেচ এটা ধুনীয়া বনাম। কিন্তু সদ্যহতে এতিয়াৰ কাৰণে এইটো চলি থাকক, আনবক্সিঙত আহোঁ যাব। তো এনেকুৱা এইটো বক্স কেছ এটা পাতিব। আজিলৈকে আনবক্সিং শ্বুট কৰা নাই, মানে আনবক্সিঙৰ ভিডিঅ' একো শ্বুট কৰা নাই, এইটোৱে ফাৰ্ষ্ট। এই বস্তুটো ভাল আছে। মই মানে যেতিয়া ইউটিউবত ভিডিঅ' চাইছিলোঁ ন, তো মোৰ মানে পচন্দ হৈ গ'ল বস্তুটো। কাৰণ এই বল হেডটো বুলিয়ে কয় নে কি বল হেড বুলিয়ে কৈ চাগে হয় নাই, যদিও হয়। তো এইটো কাৰণে ভাল, এইটো কাৰণে কেমেৰাটো কি হ'ব এনেকৈ কৰিব পাৰিম অলপ। তো আপ ডাউন এইটোত কৰিব নোৱাৰোঁ, এইডালতো কৰিব নোৱাৰোঁ মই। এইডাল যদি এনেকৈ লগাওঁ এনেকৈ ষ্ট্ৰেইটে হৈ থাকিব, আপ ডাউন একো কৰিব নোৱাৰোঁ মই। সেইটো কাৰণে বহুতকেইটা শ্বট লওঁতে দিগদাৰ হৈ যায়। বাট এতিয়া বহুতখিনি প্ৰব্লেম ছল্ভ হৈ যাব, কাৰণ এইটো আহি গ'ল ন। আৰু এইডালত বহুত মানে হেভি আছে বুলি ক'ব পাৰে। কিমান কেজি লাগে 4 কিমান কেজি লাগে চাগে, চামথিং কিবা এটা ৱেইট মানে ই ল'ব পাৰে। বাট মোৰ কেমেৰাটো ইমান ৱেইটৰ নহয় ন, তথাপিও বহুত কাম হৈ যাব এতিয়া। আৰু হাইটটো মোৰ সমান হৈ যায়। তো এতিয়াৰ পৰা আৰু প্ৰব্লেম এইটো ছল্ভ হৈ গ'ল। তাকে ভাবিলোঁ কি এইটো ভিডিঅ' এনেকৈ এণ্ড কৰি দিয়াতকৈ এইটো সৈতে দেখাই দিওঁ। নতুন ট্ৰাইপড আহি গ'ল। তো এতিয়াৰ পৰা অলপ হেৰি হ'ব, ভাল হ'ব, মানে এংগল চেংগলবোৰ অলপ বেছি হেভিকৈ ল'ব পাৰিম। কাৰণ এইটোত থাকোঁতে এংগলবোৰ ল'ব নোৱাৰোঁ। বাট আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি এইটো চাব বিচাৰে তেনেহ'লে ইউটিউবত বহুতখিনি ভিডিঅ' পাব। মই এতিয়া আৰু দেখাই নাথাকোঁ, এইটো এনেকৈ কৰে, এইটো এনেকৈ কৰে, এইটো কৰি থাকিলে বহুত হৈ যাব দীঘল ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই চাগে ভাল পালে। যদি ভাল পালে দেন যি কৰিব লাগে সেইখিনি কৰি থৈ যাব, মই বাৰ কৈ নাথাকোঁ। আৰু আজিলৈ ইমানে আছিলে। শুভমতে ফোন কৰি আছে, মই ওলাই যাওঁ। তো আপোনালোকলৈ সেইটোৱে মানে see you soon in another vlog. ये आंखों से आंखें मिला के है कहते कि मुझको इन सपनों को छोड़ दे। मैं कैसे ही छोड़ूं इन सपनों का, जब इन सपनों का मेरे पे बोझ है। कंधे हैं भारी क्योंकि इन कंधों पे घर का बोझ है। मैं आगे नहीं बढ़ूंगा गेम में, ये तेरे फैक्ट्स नहीं, ये तेरी सोच है। खुदा